ভিডিঅ'টো ধামাকা হ'ব গৈ আছে মাক আজি ভিডিঅ' বনাব দিম মায়ে সেইটো নবনাও বুলি কৈছে ভিডিঅ'টো মায়ে বনাব লাগিব নবনালে নহ'ব যিহেতু মই কৈছোঁ মাক বনাবলৈ মায়ে আজি বনাবই লাগিব ভিডিঅ'টো এতিয়া আমি ফুৰিব যাম মাক সেইকাৰণে ভিডিঅ'টো বনাব দিছোঁ ক'ত যাম কিয় যাম মায়ে সকলোবোৰ ক'ব তেতিয়ালৈকে অপেক্ষা কৰক মায়ে ওলাই আছে তাৰপৰা ভিডিঅ'টো আৰম্ভ কৰিম হেল্ল' এভৰিৱান কি খবৰ আশা কৰিছোঁ সকলোৱে ভালেই প্ৰথমতে মই অন্তৰপ্ৰিয়া ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ যিহেতু আমি বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ ভোপালৰ পৰা ঘূৰি অহাৰ পিছতে ছোৱালীও গা বেয়া হ'লে মোৰো গা বেয়া হ'লে ভিডিঅ' দিয়া হোৱা নাছিলে সেইকাৰণে ভাবিলোঁ আজি ব্লগ এটাকে আৰম্ভ কৰোঁ মোৰ বাৰু ব্লগ বনোৱা অভ্যাস নাই যিহেতু ছোৱালীয়ে কৈছে ব্লগ এটা মা বনোৱা বুলি সেইকাৰণে বনাবলৈ লৈছোঁ যদি কিবা ভুল ভ্ৰান্তি হয় শুধৰাই দিব আৰু এতিয়া আমি যাব ওলাইছোঁ ফুৰিবলৈ ছোৱালীৰ লগৰ ছোৱালী এজনীৰ ঘৰলৈ যাব ওলাইছোঁ লগৰ নহয় বাৰু তাই ডাঙৰেই হয় কিন্তু বতৰটো বেয়া নাযাওঁ বুলি ভাবিছিলোঁ কিন্তু মানে তাই নামানে আৰু সিফালৰ পৰাও ফোন কৰি আছে আণ্টি আহক আণ্টি আহক আণ্টি আহক বুলি সেইকাৰণে ভাবিলোঁ গৈ আহোঁ আৰু তাইলৈও কিবাকিবি সৰু সুৰা গিফ্ট আনিছিলোঁ সেয়াও দি থৈ আহোঁ ভাবিলোঁ সেইফালৰ পৰা আহি কৰি লৈ আজৰি হৈ তাৰপাছতে আৰু আকৌ ছোৱালী ডান্সৰ প্ৰেক্টিছ আছে সেইখিনি কৰিব লাগিব তাই মানে দেখি পোৱা নাই যে পিছফালৰ পৰা জঁপিয়াই আছে সেইকাৰণে তাই মানে মাকে কি কৰিছে কি নাই কৰা সেইখিনি চাবলৈ জঁপিয়াই আছে আৰু আপোনালোকক কেলৈ যাম কিয় যাম সেইখিনি ক'লোৱেই আৰু গৈ পাই লওঁ তাতো কি হয় কি নহয় আপোনালোকক দেখুৱাম আমি যাবলৈ ওলাই ৰেডি হৈ আছোঁ কিন্তু নিয়া মানুহজন আহি পোৱাহি নাই তেখেত আহি পালে আমি যাম তাই বাপেক আহিব আমাক আগবঢ়াই থৈ আহিবৰ কাৰণে তাৰপিছতে আমি স্কুটিতে যাব লাগিব যিহেতু বতৰো বৰ ভাল নহয় খোজকাঢ়িও যাব নোৱাৰোঁ আৰু কোৱা কি ক'বা মোৰ বৰ্তমান ঘৰত আহি ভাল লাগিছে মাৰ লগত আৰু কথা পাতক তাই মানে নিজে ভিডিঅ' বনাব নাজানে কিন্তু মানে তথাপিও কিবা এটা কৰোঁ কিবা এটা নকৰোঁকৈ হেৰি কৰি থাকে সেইখিনি আৰু এতিয়া আমি যাব ওলাইছোঁ বাপেক আহি পালে আমি যাম ফোন কৰিছিলে আহি আছোঁ বুলি এতিয়া আমি যাওঁ তাৰপিছত লগ পাম আপোনালোকক আকৌ তাতো কি হয় কি নহয় দেখুৱাই আছোঁ আৰু যিহেতু অন্তৰপ্ৰিয়া এজনী সৰু ছোৱালী তাইক মানে ভিডিঅ' বনোৱাত অকণমান ৰাইজেও সহায় কৰিব তাই যাতে আৰু আগবাঢ়ি যাব পাৰে ডান্সৰ খাতিৰততো বহুতে সহায় কৰেই বাৰু ডান্সো কৰে তাই তাৰপিছতে তাৰ মাজতে পঢ়া শুনা আছেই গতিকে লৈ ব্লগ বনোৱাটো মানুহে যাতে ৰাইজে সহায় কৰে আৰু আগবাঢ়ি যাবৰ কাৰণে আৰু ডান্সতো আশীৰ্বাদ কৰিব তাই যাতে আমাৰ দেৰগাঁৱৰ ভাল নাম কঢ়িয়াই আনিব পাৰে তাৰ কাৰণে অসমৰ গৌৰৱ যাতে তাই আনিব পাৰে সোনকালে অতি সোনকালে এতিয়া 6 বছৰ হৈছে আৰু তাৰ আৰু বয়স আছে বাৰু তথাপিও আৰু আগুৱাই যাবৰ কাৰণে তাইক আশীৰ্বাদ কৰিব এতিয়া আমি গৈ আছোঁ আপোনালোকক দেখাই আছোঁ তাৰপিছত ওলাই মেলি ৰৈ আছোঁ ৰাস্তাতে পপাহি পোৱাহি নাই পপাহি পালেহি যাম আৰু ক'ৰবাত যোৱা বুলি ক'লে পূৰা ফূৰ্তি লাগি যায় হয় না পূৰা ফূৰ্তি লাগি যায় ক'ৰবাত যোৱা বুলি ক'লে আমি ৰাস্তাতে ৰৈ আছোঁ বাপেক আহি পোৱাহি নাই বাপেকৰ অপেক্ষাতে ৰৈ আছোঁ আৰু বাপেক আহি পালে যাম বুলি অপেক্ষা কৰি আছোঁ এয়া চাওঁতে চাওঁতে আমাৰ স্কুটি আহি পাই গ'লেহি অকণমান নবকো দেখাই দিছোঁ হাই কৰি দিয়ক পাই গ'লেহি আমাৰ স্কুটি আমাৰ ড্ৰাইভাৰ এজন আমাক বহুত দেৰি ৰখাইছে উলিয়াই পেলাই আমি চলো
আহি আহি আমি পাইছোঁহি। আমাক ৰাস্তাতে অকণমান নমাই দিলে, কাৰণ আমি খোজকাঢ়ি আহিছোঁ। তাৰপিছতে বোলকচোন পাই লওঁ কি ৰিয়েকশ্যন কৰে চাব আপোনালোকে। তুমি আকৌ আমাক যে বতৰ বেয়া নাহো নাহো কৈছোঁ, নামানাই আৰু সেইকাৰণে। ছোৱালী ক'ত? অঁ এন্ধাৰ এন্ধাৰ দেখোনে গোটেইখন, কেলে লাইটটো জ্বলোৱা নাই? অ' আহি একদম গোসাঁই ঘৰ, একদম গোসাঁই ঘৰ পালেহি। এন্ধাৰ দেখোন একোৱে নেদেখি একো। এইজনী কাৰ ঘৰলৈ আহিম আহিম কৈ আছিলো, এইজনী এইজনী তুমি হয় আকৌ। তোমাকে দেখাই আছো, হাই বুলি দি দিয়াচোন তুমি। অনলাইন পিচ ধুনীয়া আহিছে। অনলাইনত অৰ্ডাৰ দি আনিছে 4খন টাৱেল। মজা লাগিছে। অঁ মোৰ হয়। এইটো বেটি পিন্ধি চাওঁচোন। এই ঘৰত পিন্ধা চোলা এটা পিন্ধিছো। আমাৰ জঁপিয়াই মানে একদম মানে পুৰা ফূৰ্তি পাইছে আৰু ফুৰিবলৈ আহি। এইজনী বেটি দি দিয়া দি দিয়া পুৰা দিছো আৰু ন ইমান ইমানখিনি বস্তু দিছ হয় ন চাবলৈ, একদম পেকেটে চেকেটে উলিয়াই দিছে আৰু পুৰা। নালাগে। এতিয়া আমি আহি ঘৰ পালোহি। তাত আৰু ভিডিঅ' কৰা নহ'লে, ছোৱালীয়েও বহুত আমনি কৰিছে, তাইক খেলিবলৈ লাগে, আহিবলৈ মন কৰা নাই ঘৰলৈ, নাহোঁ নাহোঁ কৈছে। তাৰপিছতে সেইকাৰণে আৰু লাষ্ট মমেণ্টত ভিডিঅ' কৰা নহ'লে, মোবাইলটো অকণমান হেঙাব লাগিলে, ভিডিঅ' নহ'লে। এতিয়া ঘৰ আহি পালোহি। এতিয়া আৰু ভাত পানীত লাগোঁ, বাকী কামখিনি ঘৰৰ কামখিনি কৰোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত। আকৌ নেক্সট ভিডিঅ' এটা সৈতে লগ পাম আপোনালোকক। আজিলৈ বাই বাই।